গাইজ সংগীতা ব্লগৰ এটা ব্লগলৈ মই সংগীতা আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। এতিয়া আমি টাউনত দেখিছোঁ আজি আমি যোৰহাটলৈ আহিলোঁ। কাইলৈ বাভাগৰ ছোৱালীজনীৰ অন্নপ্ৰসন্ন হয়। এতিয়া আমি অকণমান বজাৰ কৰিব আহিছোঁ। একো নহয় ন মানুহে ইউটিউবত দিম। কি বজাৰ আমি মানে কাহিবাৰী বজাৰ কৰিম, কাপোৰ বজাৰ কৰিম। কেলে কৰিব আমাৰ মানে কাইলৈ ভাগিনজনী মানে অন্নপ্ৰসন্ন আছে, সেইটো কাৰণে আমি আহিছোঁ। আমাৰ সবৰ পৰিয়াল গোটেইখিনি আহিছে, আমাৰ পৰিয়ালটো। এতিয়া আপাহঁতৰ ঘৰলৈ আহি আছোঁ। এতিয়া আপাই মোক ইয়ালৈ নিব বজাৰলৈ। ব'লা কাপা নিব নেকি? ব'লা বজাৰলৈকে আহি আছোঁ। ব'লা। আলহী আহিছোঁ, মানুহটো ঘৰৰ পৰা নাপাত্তা হৈ দিছে। হা হেই গাইজ, এতিয়া আমি আপাহঁতৰ ঘৰ পালোহি। এয়া ডাঙৰ আপা হয়। হাই কৈ দিয়ক আপা। কৈ দিয়ক অ' আপা। আপা হাই কৈ দিয়ক। পাত্তাই নিদিও। এয়া আমাৰ মা হয়, এয়া আমাৰ জেঠাই হয়। জেঠাই হাই কৈ দিয়ক। জেঠাই আপা দুইটাই কৈছো। এয়া কালি মেহেন্দি আঁকিলে। ভাল লাগিছে নে বাৰু? কমেন্ট কৰি জনাব। ভাল লাগিছে যদি ছাবস্ক্ৰাইব কৰিব কওক। কি বেক কৰিব? চব কৈ দিব। চাপেং মাকপেক মানে ছাবস্ক্ৰাইব কৰি দিব নে? ভুল আছে বাৰু দেই। এতিয়া আমি অকণমান হেৰি শাক পাচলি বজাৰ কৰিবলৈ আহিছোঁ। আপাহঁতৰ ঘৰৰ পৰা ওলাই আহি জেঠাইৰ লগত। এখন কি বজাৰ? পাচলি বজাৰ নহয়, এই মানে ঠাইডোখৰ নাম কি? চক বজাৰ বুলি কয়। চক বজাৰ, যোৰহাট চক বজাৰ আছে। চাই থাকক, এয়া মানুহৰ ভিৰ কিমান পৰিছে। মই হেৰাই যাওঁ বুলিয়ে ভাবি মানুহজনী মই অকণমান চাপৰ নহয় জানো। এতিয়া নেক্সট ডে হয়। এতিয়া আহি পেলাই আমি বাহঁতৰ ঘৰ পালোহি আৰু এয়া ভাগিনজনী হয়। ভালছে ল'ব জনা নাই মই। তোলা নিদিবিগে আকৌ। দিয়া ঠিকে আছে। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ' কৰিবলৈ আৰু পাহৰি থাকিলে সেইবাবে আৰু নকৰিলোঁ। আৰু এজনী মোৰ ভাগিনজনী হয়।